জিলা বন্ধ ভাবুকিৰ মাজতে ডিফুত উদযাপন দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস পশ্চিম কাৰ্বি আংলঙতো উদযাপন দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস বুকাজানতো হুকলমে দেশৰ স্বাধীনতা দিৱস উদযাপন নমস্কাৰ মই সঞ্চয়িতা তেৰণপি কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি দল সংগঠনৰ জিলা বন্ধ ভাবুকিৰ মাজতে কাৰ্বি আংলঙৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত কাৰ্বি আংলং জিলাবাসীয়ে পালন কৰিলে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱস আৰক্ষীৰ সুনিশ্চিত নিৰাপত্তাৰ আবেষ্টনীত জিলাৰ মুখ্য চহৰ ডিফুত উলাহ মালাহেৰে পালন কৰিলে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ডিফু বালক উচ্চতৰ বিদ্যালয়ৰ প্ৰাংগণত আটক ধুনীয়া পেণ্ডেলৰ হাজ সজ্জা আৰু পেৰেড গ্ৰাউণ্ডত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে অসম আৰক্ষী অসম ৰাইফল CRPF দলে আকৰ্ষণীয় মাৰ্চ পাছেৰে উপস্থিত সমূহ ৰাইজক বন্ধ তথা ভাবুকি আদিৰ কথা পাহৰাই পেলায় পুৱা 8:30 বজাত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুৰ মহাত্মা গান্ধী পাৰ্কত জাতিৰ পিতাৰ প্ৰতিমূৰ্তিৰ মালাৰ্পণৰ পিছতে দেশৰ বাবে প্ৰাণ উৎসৰ্গা কৰা জাতীয় বীৰসকলৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি যাচে মুখ্য কাৰ্যবাহী গৰাকীয়ে তাৰ পিছত বালক উচ্চতৰ বিদ্যালয়ৰ প্ৰাংগণলৈ গৈ দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলাবাসীৰ উদ্দেশ্যে ভাষণ প্ৰদানত মুখ্য কাৰ্যবাহী ৰংহাঙে জিলাবাসীৰ বাবে বিভিন্ন উন্নয়নৰ আঁচনি কোৱাৰ মাজতে স্বায়ত্ত শাসিত ৰাজ্য প্ৰসংগত দিয়া ভাষণে সকলোকে আকৰ্ষণ কৰে এডমিশন দিয়া ব্যৱস্থা কৰা হৈছে অসমীয়া ৰাইজসকল আমাৰ চৰকাৰে দুখীয়া পৰিয়ালবিলাকক চিকিৎসা বিনামূলীয়াকৈ কৰাৰ আমাৰ চৰকাৰে অকল অভিযান জৰিয়তে আমাৰ চৰকাৰে 2 লাখ পৰ্যন্ত কেঞ্চাৰ বেমাৰে হওক হাৰ্টৰ বেমাৰে হওক কিডনি বেমাৰে হওক সেইবিলাকৰ বেমাৰ প্ৰতিদিন কৰিবৰ কাৰণে আমাৰ চৰকাৰে 2 লাখ পৰ্যন্ত ৰেহাই দিয়া হৈছে 2 লাখ পৰ্যন্ত আমাৰ চৰকাৰে দিয়া হ'ব বুলি সিদ্ধান্ত লৈছে পোনপ্ৰথমবাৰ এনে গুৰুত্বপূৰ্ণ দিনটোতে ৰাজহুৱাকৈ উল্লেখ কৰিলে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে তাৰ পিছতে মুখ্য কাৰ্যবাহী সদস্যই চহৰৰ কলেজ তথা স্কুল NCC আৰক্ষী অসম ৰাইফলছ CRPF তথা সেনা দলৰ মাৰ্চ ফৰ্চৰ অভিবাদন গ্ৰহণ কৰে সামৰণি অনুষ্ঠানত তেওঁ মাৰ্চ পাছত উত্তম প্ৰদৰ্শন কৰা দলক পুৰস্কাৰ বিতৰণ কৰে বেষ্ট প্লেটুন কমাণ্ডাৰ হিচাপে প্ৰথমে লাভ কৰে কেন্দ্ৰীয় বিদ্যালয়ৰ লংমিজি বেয়ে দ্বিতীয় প্লেটুন কমাণ্ডাৰৰ পুৰস্কাৰ লাভ কৰে চন্দ্ৰ সিং তেৰণ হাই স্কুলৰ আব্দুল কালাম তৃতীয় প্লেটুন কমাণ্ডাৰৰ পুৰস্কাৰ লাভ কৰে নৰ্থ পইণ্ট হাই স্কুলৰ দীপক বিশ্বাসে বেষ্ট NCC কণ্টিজেন্স পুৰস্কাৰ লাভ কৰে ডিফু চৰকাৰী মহাবিদ্যালয়ে দ্বিতীয় DAV উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সেইদৰে প্ৰথম বেষ্ট স্কুল কণ্টিজেন্স পুৰস্কাৰ লাভ কৰে খ্ৰীষ্টিয়ান ইংলিছ স্কুলে দ্বিতীয়তে লাভ কৰে ডিফু জৱাহৰলাল নেহেৰু বিদ্যালয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উল্লেখ্য Ruby Fangchopik, Assam Mukhyamantrir Best Community
Action Award for Development 2017 পুৰস্কাৰ CM তুলিৰাম ৰংহাঙে প্ৰদান কৰে আৰু বেষ্ট স্পৰ্টছ পাৰ্সন পুৰস্কাৰ লাভ কৰা কিশোৰ হাজৰিকাক পুৰস্কাৰ প্ৰদান কৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেন সিং উল্লেখ্য যে দেশৰ 71 সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত চহৰৰ প্ৰায় 5 সহস্ৰাধিক জনতাই জিলা বন্ধৰ ভাবুকিকো নেওচি স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা কাৰ্য মন কৰিবলগীয়া আনহাতে স্বাধীনতা দিৱস উদযাপনৰ এই বিশাল ক্ষেত্ৰত কাৰ্বি বড়ো ৰেংমা মাৰ তিৱা অসমীয়া নেপালী বেংগলী আদি বিভিন্ন জাতি জনগোষ্ঠী সকলে নিজৰ নিজৰ পৰম্পৰাগত নৃত্য গীত প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে উগ্ৰপন্থী সংগঠনৰ স্বাধীনতা দিৱস বৰ্জন ভাবুকি তথা বন্ধৰ আহ্বানৰ মাজতো সমগ্ৰ দেশৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ জিলা প্ৰশাসনে জিলাৰ সদৰ সামৰেনত 71 সংখ্যক স্বাধীনতা দিৱস পালন কৰে 5 সহস্ৰাধিক লোকৰ উপস্থিতিত হামৰেনৰ ৰংবং ৰংহাং খেলপথাৰত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ দেৱকুমাৰ বৰুৱাই স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত কাৰ্বি বড়ো অসমীয়া নেপালী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে অনুষ্ঠানত বৈঠালাংছৰ বিধায়ক ডাক্তৰ মানসিং ৰংপি পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপিৰ সভাপতি অৰুণ তেৰাং কাৰ্বি ৰজা হাৰসিং ৰংহাং পৰিষদৰ EM ৰূপসিং তেৰণৰ লগতে জিলাখনৰ বহু গণ্যমান্য লোকসকল উপস্থিত থাকে বৈঠালাংছৰ পৰা জাসন ইংহি কাট নিউজ প্ৰত্যেক বছৰৰ দৰে এইবাৰো বুকাজানত সুকলমে উদযাপন কৰিলে দেশৰ স্বাধীনতা দিৱস বুকাজান CCI খেলপথাৰত পুৱা 9 বজাত SDO সিভিল দিলীপ তেৰাঙে দেশৰ বাবে পৰুণ বিসৰ্জন দিয়া লোকসকলৰ নামত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ইয়াৰ পিছতে দেশৰ পতাকা উত্তোলন কৰে SDO দিলীপ তেৰাঙে মাৰ্চ পাছৰ অভিবাদন গ্ৰহণ কৰে মাৰ্চ পাছত অংশগ্ৰহণ কৰা আৰক্ষী CRPFৰ লগতে কলেজ তথা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আটাইতকৈ উত্তম মাৰ্চ পাছ প্ৰদৰ্শন কৰা দলসমূহলৈ SDO গৰাকীয়ে অনুষ্ঠানৰ শেষত পুৰস্কাৰ বিতৰণ কৰে বুকাজানৰ পৰা আনন্দ তেৰাং কাট নিউজ ডকমকা আৰু লাংহিনতো দেশৰ 71 সংখ্যক স্বাধীনতা দিৱস উদযাপন 12 গাৰৱাল ৰাইফলছ কোম্পানীৰ উদ্যোগত ডকমকা থংনকবে কলেজৰ প্ৰাংগণত উলহ মালহেৰে উদযাপন কৰা হয় স্বাধীনতা দিৱস থংনকবে কলেজৰ অধ্যক্ষ মোহন চন্দ্ৰ হিৰাই পুৱা দেশৰ পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডকমকা থংনকবে কলেজ প্ৰাংগণত উদযাপিত স্বাধীনতা দিৱস অনুষ্ঠানত কলেজৰ প্ৰবক্তাসকলৰ লগতে প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে আনহাতে লাংহিন খেলপথাৰত উদযাপিত স্বাধীনতা দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰা লাংহিন কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দালসিং বসুমতাৰী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পতাকা উত্তোলনৰ অনুষ্ঠানত অধ্যক্ষ বসুমতাৰীয়ে দেশৰ স্বাধীনতা দিৱস উদযাপনৰ তাৎপৰ্য ব্যাখ্যা কৰে দেনগাঁৱৰ পৰা ৰবিন বে কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিনডেঙতো উদযাপন কৰে দেশৰ 71 সংখ্যক স্বাধীনতা দিৱস জিৰিকিনডেং বজাৰ ক্ৰিয়া পথাৰত পুৱা 10 বজাত 9 নং আমৰেং পৰিষদীয় সমষ্টিৰ সদস্য ৰীনা তেৰাংপিয়ে পতাকা উত্তোলন কৰে স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত যোগদান কৰা প্ৰায় 5 শতাধিক জনসমাগমৰ আগত দিয়া ভাষণ প্ৰসংগত পৰিষদৰ সদস্য ৰীনা তেৰাংপিয়ে স্বাধীনতা দিৱস উদযাপনৰ গুৰুত্ব ব্যাখ্যা কৰাৰ লগতে সহস্ৰবাদত বিশ্বাসী আটাইবোৰ সংগঠনক পিছপৰা সমাজ তথা জাতি নিৰ্মাণৰ উদ্দেশ্যে শান্তিৰ অৱস্থানলৈ ঘূৰি অহাৰ আহ্বান জনায় উল্লেখ্য দেশৰ স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীত ডন বস্কো জিৰিকিনডেং ইংলিছ স্কুলকে ধৰি জিৰিকিনডেং এলেকাৰ কেইবাখন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে মাৰ্চ পাষ্ট অনুষ্ঠানত ভাগ লয় জিৰিকিনডেঙৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ
উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogajan 782480, Karbi Anglong, Assam. বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে ৰংথিয়াং স্থিত কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত 17 আগষ্টত অনুষ্ঠিত হ'ব KLNLF কাঞ্চাস দিকম জাকাসৰ একত্ৰিত আলাপ আলোচনা একেটা দাবিতে অৰ্থাৎ 244 কৰ ৰূপায়নৰ দাবিত পৃথকে সংগ্ৰাম পৰিহাৰ কৰি একত্ৰিতেৰ সংগ্ৰাম কৰি যোৱাৰ সম্পৰ্কৰ সংগঠন কেইটাৰ একেটা দাবী ৰূপায়নৰ দাবিত লক্ষ্য আৰু আদৰ্শৰ দ্বিমতক লৈ পৃথকে সংগ্ৰামত অৱতীৰ্ণ হোৱাই নহয় বহুদা বিভক্ত হোৱা সংগঠনসমূহে এক প্ৰকাৰ দুৰ্বল স্থিতিকে প্ৰদৰ্শন কৰি আহিছিল দীৰ্ঘদিনে পলমকৈ হলেও একত্ৰিতে আটাইবোৰ সংগঠনে একেলগে সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ ওলোৱা খবৰে জিলাৰ অনেক সমাজ সচেতক সকলৰ প্ৰশংসা বুটলিবলৈ ধৰিছে সংগঠনসমূহৰ শেহতীয়া চিন্তাধাৰাক 15 আগষ্টৰ দিনা কাট নিউজৰ সাংবাদিকৰে হোৱা এক চমু সাক্ষাৎকাৰত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বেয়ে কয় যে কাৰ্বি আংলং ৰাজ্যৰ বহু প্ৰত্যক্ষী স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ সন্দৰ্ভত একত্ৰিতে আলোচনা বিলোচনাৰ বাবে 17 আগষ্টত KSAৰ পৃষ্ঠপোষকতাত গুৰুত্বপূৰ্ণ এখন সভা অনুষ্ঠিত হ'ব reconciliation meet panele tum arni hot iglo osila so panele tum kedam taun istame kenalep songja penchenglo askom songja tu lapena jakas songja tum banstame tum alang tum akeng ri policy mane kichu nri bangta padodam aso response pen patumi 14 August ni pini gitu paper media long eklang je kenalef lepen kaskom tum kevangjiar ni hemprek ke hang aputha mate 244 aputha kevangjiar ni isigat along klamane isigat platform isigat voice panel tum isigat style ke gai phaselang tum kecerai pon dulu busi theglong pen dilima same mingarong
দিনৰ পোহৰতে তিনিজনকৈ নৰপিশাচে উপৰজি পৰি ধৰ্ষণ কৰি ঘৰৰ চোতালত পেলাই থৈ গ'ল 14 বছৰীয়া নাবালিকাক দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱা আজি 5 দিন অতিবাহিত হ'ল আৰক্ষীয়ে ধৃত লম্পটসকলক আটক কৰিবলৈ সক্ষম হোৱা নাই আশ্চৰ্যজনকভাৱে এই ঘটনাৰ সংক্ৰান্তত কোনো দল সংগঠনে সৰব প্ৰতিবাদ কৰা নাই যিগৰাকী দুৰ্ভগীয়া নাবালিকাই জীৱননো কি বুজি উঠাৰ আগতে সকলো তছনছ হৈ গৈছিল নাবালিকাৰ নাবালিকাক দিনৰ পোহৰতে দলবন্ধ ধৰ্ষণ কৰা ঘটনাই আন নহলেও বিশেষকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ দৰে ঠাই এখনত এনে বাৰম্বাৰ সংঘটিত কথাটোৱে একাংশ বিবেকবান মগজুত প্ৰবল জোকাৰণি তুলিছে জঘন্য কাণ্ডটো সংঘটিত হয় 10 আগষ্টত 1 নম্বৰ মাইলু বস্তি নামৰ গাঁওখনত ঘটনাৰ বিৱৰণী মতে সেইদিনা আবেলি 3 মান বজাত গংগাসাগৰ চৌহান শংকৰ চৌহান আৰু তৰণীলাল চৌহান নামৰ চুবুৰীয়া গাঁওখনৰ নিবাসী ৰামজি চৌহানৰ চোতালত উপস্থিত হয় প্ৰায় মতে 3 জনৰ মানুহ পাইছো কিন্তু 3 জনৰ এতিয়ালৈকে কোন কিমানখিনি দায়ী এতিয়াতো ক'ব নোৱাৰো আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰি থেংক ইউ ঘটনাটো কি আছিল আপুনি প্ৰাৰম্ভিক তদন্ত কি পালে মই কথাটো হ'ল কালি আমাক ৰাতি সন্ধিয়া 7:30 বজাত আহিছে ছোৱালীজনীলৈ তাত দেউতাই আর পিছত এনেকা হৈছে বুলি কৈছে ৰেপ হৈছে বুলি ঠিক আছে আমাৰ যেটো পঢ়িবলগীয়া আমি ডক্টৰ পঠালো তাৰ পিছত তেখেতক আমি খেনি থানালৈ পঠালো ৰাখিবলৈ ৰাতি আজি ৰাতিপুৱা ডিফুট পঠালো ৰাতিপুৱা আমি এফআইআৰ পাইছো এফআইআৰটো আমি ওচি চাৰলৈ দিছো আপোনাৰ ৰেজিষ্টাৰ কৰিবলৈ এতিয়া আমি তদন্ত কৰি আছো চাও কি হয় কি ৰিজাল্ট ওলায় তাৰ পিছতে আমি চলি এটা কৰিম আৰু আমাৰ তাৰ পিছতে আমি মানুহবিলাকে ধৰিম আৰু বেটি পলাতক অৱস্থাত আছে এইটো আমি সেই সময়ত ঘৰখনত নাবালিকা গৰাকীৰ বাহিৰে পৰিয়ালৰ কোনো লোক নাছিল ইয়াৰ অলপ আগতে কিশোৰী গৰাকীয়ে ঘৰৰ ওচৰৰে এঠাইত নিজৰ ঘৰৰ গৰু এৰাল দি উক্ত ঠাইখনত খুটি পুতি বান্ধি থৈ আহিছিল ঠিক অলপ পিছতে উপস্থিত হৈছিলহি সেই তিনি লম্পট কলেহি যে অলপ আগতে খুটিত বান্ধি থৈ অহা গৰুজনী খুটিৰ পৰা এৰা খাই কুহিয়াৰ বাৰীৰ পিনে গৈছে কিশোৰীজনীয়ে এইদৰে মিছাকৈ কোৱা কথা খচা ভাবি গৰুজনীক ঘূৰাই আনিবলৈ বুলি কুহিয়াৰ বাৰীৰ পিনে ওলাই গ'ল হয়তো সেই সুযোগৰে অপেক্ষাত আছিল নৰপিশাচ কেইজন গৰুজনা বিচাৰি কুহিয়াৰ খেতিৰ পিনে অকলে গৈ থকা ছোৱালীজনীক আগ বাটতে ভেটি মুখত খোপা দি উৰ্পজু কৰি ধৰ্ষণ কৰে তিনি লম্পটে তাৰ পিছত নিৰ্বিঘ্নে পুনৰ ঘৰৰ চোতাললৈ আনি পেলাই থৈ থিততে পলায়ন কৰে দুৰ্বৃত্ত কেইজন পিছত সমস্ত ঘটনাৰ ক্ৰম পিতৃ মাতৃক ফোনেৰে অৱগত কৰে পিতৃ ৰামজীয়ে লগে লগে মাইলু উপ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এহাজাৰ দাখিল কৰে ৰামজীৰ এহাজাৰ ভিত্তিত আৰক্ষীয়ে তিনি নৰপিশাচৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 137 US 374 2 1 J IPC আৰু RW section 45 of POCSO Act অধীনত গোচৰ পঞ্জীভূত কৰিছে উল্লেখ্য 14 আগষ্টত কিশোৰী গৰাকীক ডিফু অসামৰিক চিকিৎসালয়লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় পলাতক তিনি অভিযুক্তক আটক কৰাৰ বাবে আৰক্ষী তদন্ত অব্যাহত আছে খেৰনিৰ পৰা বীৰেন ইংহি কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ এখন কাৰ্যালয়ত সন্ধিয়া 6:30 আকাশত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা দেশৰ 71 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ পতাকা এইদৰে সন্ধিয়ালৈ উৰি থকা কথাটোৱে দেশৰ চৰকাৰী বিভাগীয় বিষয়া কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ লগতে দেশীয় চৰকাৰৰ প্ৰতি দায়বদ্ধতাৰ ফুপলা স্বৰূপকে উদঙাই দিয়া বুলি এই ঘটনাই প্ৰত্যক্ষ কৰা আৰু ব্যক্তি মাত্ৰে মন্তব্য কৰিছে ক'ত ঘটিছে বাৰু এই ঘটনা এই চাক ক্ৰমে সন্ধিয়া হৈ অহা বাবে কাৰ্যালয়খনৰ সাইনবোৰ্ডখন স্পষ্টভাৱে ভালদৰে হোৱা নাই যদিও এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD ৰোড সাব ডিভিজন বৈঠালাংছ কাৰ্বি আংলং বুলি পঢ়িব পৰা গৈছে নিয়মমতে পুৱা উত্তোলন হোৱা ৰাষ্ট্ৰীয় পতাকা 5 বজাৰ ভিতৰত সন্মানে নমাই দিয়াৰ নিয়ম কিন্তু 6:30 বজালৈকে সন্ধিয়াৰ আকাশত দেশৰ 71 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উৰি থকা দৃশ্যলৈ চাই ৰাইজে কি ক'ব আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ